হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি আহিলোঁ পিকনিক খাবলৈ এটা ধুনীয়া প্লেচত। আহিয়ে এতিয়া আমি লাগি গ'লোঁ কামত, কাৰণ জেগাকণ যিহেতু ইমান লেতেৰা হৈ আছিল, ইমান লেতেৰাটো খাব নোৱাৰি ন, গতিকে আমি অকণমান চাফ চিকুণ কৰি ল'লোঁ। আমি আকৌ কাম কৰিছোঁ বুলি মানুহজনো আকৌ পিছ পৰি থকা নাই, কিন্তু তেওঁ দেখিছেনে হাতে ফাতে লাগি কাম কৰিছে। আচল কথাটো ক আকৌ এইফালে আকৌ ঢাৰি পাতি যি য'ত আছে আমি সকলো বহিবৰ বাবে পাৰি ল'লোঁ। এতিয়া আমি সকলো কামত ব্যস্ত হৈ পৰিলোঁ। এইফালে আমাৰ ভণ্টি ব্ৰেকফাষ্টৰ কাৰণে খানা ৰেডি কৰি আছে, আৰু আনফালে আমি পাচলি কুটাত লাগি আছোঁ। গলি যাবও পাৰে, গলি যাবও পাৰে। জুবিয়া চাওঁ মই আকৌ মাতবিলাক আকৌ মিউট কৰি দিছোঁ দেই, যিহেতু চাৰিওফালে মানে অকল গান ভাজি আছে ন, আৰু মোৰ 4টামান ভিডিঅ' এতিয়ালৈকে কপিৰাইটে পৰিলে, গতিকে কপিৰাইট নপৰক বুলি মই মানে মিউট কৰি ভইচ অভাৰ দিছোঁ দেই। এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আৰু সকলোৱে খোৱাত ব্যস্ত হৈ পৰিলে, আৰু এইফালে ময়ো খাই আছোঁ পুৰা। আৰু সেইফালে দেখিছেনে ভণ্টিহঁতৰ পৰা ডিম দৌৰি গৈছে একেবাৰে। তাৰপৰা কি ক'ব আৰু, এইফালে ময়ো অকণমান নাচি একদম এনজয় কৰি খাইছোঁ আৰু। নদীত ধুই আনিছো, ৰ'দে ধৰিছে নোৱাৰিছো আৰু আনিব পৰা নাই আৰু দেখিছানে, জোপাই গৈছোগে তাতে শকত মানুহ। এয়া আমাৰ কাৰিকৰ পুৰা বনাই আছে চিকেন, দেখিছেনে ইমান ধুনীয়াকৈ বনাই আছে। হেল্ল' গাইজ, এইফালে আমি পিকনিক খাবলৈ আহি ফটো মাৰি ফুৰিছিলোঁ। সৰিয়হনি ধুনীয়াকৈ ফটো মাৰি দিয়া দেখিছে, সৰিয়হ ফুল লগাই আহিছোঁ। এতিয়া আমাৰ খানা বনাই আছে দাদাই আৰু দুজন দাদা, আৰু মোৰ নিজৰ দাদা আৰু ওচৰৰ দাদা এজন। তাৰপিছত এইফালে এতিয়া আপোনাৰ আমি মিক্সাৰ খাম। এইফালে মানে আপুনি টাউনত চহৰত মিক্সাৰ খোৱাটো মজা নালাগে, যেতিয়া আপুনি গাঁৱৰ পৰিৱেশলৈ আহি গাঁৱৰ পৰিৱেশৰ মাজত আপুনি মিক্স। এইফালে আমাৰ ব্লগাৰ সুদৰ্শনা দত্ত। কি কবি, আমি আকৌ পিকনিক খাবলৈ আহি গোটেইখন ঘূৰি ফুৰিছোঁ, আৰু সৈফালে ছোৱালীকেইজনী দেখিছে, ইহঁতি হাবিৰ পৰা যে খৰি নিজে আনি খানা বনাই আছে। বনাই আছা? এতিয়া মই চিকেন ফ্ৰাই কৰি আছোঁ, চিলি চিকেনৰ কাৰণে। চিলি চিকেন মোকে দিব, এয়া বাটাৰ, আৰু এইফালে চিকেন, বাটাৰ চিকেন বনি হৈ গ'ল। আৰু এইফালে আকৌ আমি পূৰা নাচিছোঁ আকৌ দেই, নাচি মানে ভাগৰ লাগি গ'লগৈ জানেনে বাৰু। আৰু মাও পাছ পৰি থকা নাই, কিন্তু এইফালে বাও নাচিছে, মা ভণ্টি, আমি একদম পূৰা নাচিলোঁ, এনজয় কৰিলোঁ। আৰু এই যে সৰু সৰু ভিডিঅ' কিছুমান যে কৰি ৰাখোঁ, এইবিলাক স্মৃতি জানেনে বাৰু। এইবিলাক কেতিয়াবা মন গ'লে আমি চাই মানে আমোদ ল'ব পাৰিম। আৰু দুদিনীয়া জীৱন ন, কাৰ কেতিয়া কি হয় কোনো ধৰিব নোৱাৰে, আৰু এইদৰে মানুহ এনজয়ো কৰি থাকিব লাগে সদায়, নহয় জানো। খাই যাব পৰা নাই তাই ঘৰলৈ, মাজুলী জীয়ৰী তাই পিকনিক খাই ঘৰলৈ যাবই পৰা নাই। সংগ্ৰাম কৰি আহিছোঁ মই, দেখিছা নাই, চাউবন লৈ পেলাই এতিয়া সেই তাৰপৰা দৈ যাব বনাইছে।
অ মাইনা ঘূৰি দিয়া টাটা বাই বাই নিদিয়া বাই বাই দেই